মৌলানা আলহাজ কবিৰ সৈয়দ আহমদ কবিৰ কাজী চাহাবৰ ঘৰলৈ আহিছোঁ। এখেতক এনেকৈ এই সজ্জাত দেখি মোৰ বৰ ভাল লাগিছে। এটা সুন্দৰ চেহেৰাৰে 83 বছৰ গৰকিও তেখেতে সবল সুঠাম একেবাৰে ডেকা মানুহৰ দৰে কথা বতৰা চাল চলন এওঁৰ ব্যৱহাৰ আৰু শিৱসাগৰ জিলাৰ মানুহক পুনৰ কোৱাৰ প্ৰয়োজন নাই। সকলোৱে জানে এখেত এজন বেছ মৰমীয়াল মানুহ, ভাল পোৱা মানুহক ভাল পোৱা মানুহ আৰু সেইবাবেই তেখেতে সুদীৰ্ঘ বহু বছৰ কাজিৰ দায়িত্বত থাকি আমাৰ যি ইছলামিক নীতি নিয়মৰ যিখিনি কাৰ্য এই কাৰ্যখিনি কৰি খুব সুন্দৰভাৱে আগবঢ়াই নিছে। তেওঁৰ কাজিৰ পদবীত থকা কালত জীৱনত কোনোদিন একো এটা বেয়া টু শব্দ নোহোৱাকৈ এটা পদবীৰ আগবঢ়াই নিয়াটো বৰ সহজ নহয়। তথাপিও তাৰ মাজেৰে তেখেত এজন সৎ আৰু সৰল ব্যক্তি হোৱাৰ বাবেই এই কথাখিনি এই কামখিনি আগবঢ়াই নিব পাৰিছে। মই আজি আহিছোঁ তেখেতক 2023 নৱবৰ্ষৰ যি শুভেচ্ছা সেই শুভেচ্ছা যাচিবলৈ আহিছোঁ। আৰু এই শুভেচ্ছা যাচিবলৈ আহোঁতে মোৰ লগত আহিছে মোৰ দাদা মুজিবুৰ ৰহমান চাহাব বৰতল স্থিত। এখেত এজন ক্ষুধা ভক্ত মানৱ দৰদী ব্যক্তি, বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থাকে। তেখেতে মই দুয়ে আজি এই আমাৰ আল্লাহৰ অলি মৌলানা সৈয়দ আহমদ কবিৰ চাহাবৰ ওচৰলৈ আহিছোঁ। আল্লাহক ভাল পোৱা ব্যক্তি এজনক আজিৰ দিনটোত ইংৰাজী নৱবৰ্ষৰ যি আমাৰ শুভেচ্ছা জনোৱা পৰম্পৰা তাক আমি মানিবলৈ আহিছোঁ। মই দাদাই নিশ্চয় তেখেতক সম্বৰ্ধনা জনাব। এখন অতি মৰমৰ আমাৰ গাঁৱৰ শিপিনীয়ে বোৱা এখন ফুলাম গামোচাৰে তেখেতক আজি নৱবৰ্ষৰ শুভেচ্ছা যাচিবলৈ আহিছোঁ। দাদা আগবাঢ়িছে। এয়া আমাৰ সুন্দৰ, বেছ ভাল লাগিছে। দাদাই তেখেতক সন্মান জনাইছে, আদৰণি জনাইছে, শুভেচ্ছা জনাইছে। আগন্তুক বছৰটোত এখেতে সুস্থ শৰীৰে আমাৰ মাজত জীয়াই থাকক আৰু আমাক এওঁ আদৰ্শ এওঁক লৈ আমি গৌৰৱ কৰিব পৰা কথাখিনিয়ে মই ইয়াত আগবঢ়াব বিচাৰিছোঁ। এয়া আমাৰ দাদাই তেখেতক কৰিছে দুটিমান প্ৰশ্ন। সেই প্ৰশ্নকেইটাৰ আপোনালোকক নিশ্চয় বহু কথা এখেতৰ বিষয়ে জানিবলৈ দিব। মই দাদাক প্ৰশ্ন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমি আহিলোঁ, আপোনাৰ লগত মোৰ বহুত দিনৰ সম্বন্ধ, আমাৰ পাৰিবাৰিক সম্বন্ধ আছে। তো আপোনাৰ বহুত দুখৰ পাছত আমি কেইবাবাৰো আহিছোঁ। আজিও আপোনাৰ ওচৰত আহিলোঁ ইয়াক লৈ পেলাই। তো আমি জীৱিত অৱস্থাত আচলতে মানুহে আমাক কৈছে যে অসমীয়া জাতিটো এটা মানে হেৰি জাতি বুলি কয়, কি জাতি বুলি কয় যে শৰাগ খোৱা জাতি বুলি কয়। আমি শৰাগ খোৱা জাতি, যি থাকোঁতে মানুহক পাহৰি যায়, যেতিয়া মৰে তেতিয়া ঢেৰ কিবা কিবি হয়। সেইকাৰণে বোলো মই আগে মোৰ নে আপুনি আগে মোৰ ঠিকনা নাই। গতিকে সেই অহা কাৰণে কেইটামান কথা আপোনাৰ পৰা জানিবৰ কাৰণে আমি আহিলোঁ আচলতে। তো আপোনাক উজনি অসমৰ ইছলাম সমাজৰ এজন অভিভাৱক বুলি আপোনাক চবেই জানে, গণ্য কৰে। আপোনাৰ অনুভৱটো কেনেকুৱা? আপোনাক উজনি অসমৰ ইছলাম সমাজৰ এজন অভিভাৱক বুলি চবেই গণ্য কৰে। আপোনাৰ অনুভৱটো কেনেকুৱা লাগে? আপোনাৰ কেনেকুৱা অনুভৱ হয়? ভাল ভাল। 2 নম্বৰ কথা প্ৰশ্নটো হৈছে আপুনি এজন শিক্ষক হিচাপে আৰু এজন কাজী আৰু মৌলানা হিচাপে আপোনাৰ দৃষ্টিত কোনটো কাম বেছি কঠিন? কোনটো কাম? এজন শিক্ষক হিচাপে আৰু এজন কাজী আৰু মৌলানা হিচাপে আপোনাৰ দৃষ্টিত কোনটো কাম আপোনাৰ কাৰণে বেছি কঠিন? আপুনি মানুহৰ আপোনাৰ কৈশোৰ, আপোনাৰ শৈশৱ, আপোনাৰ যৌৱন, আপোনাৰ পঢ়া শুনা কৰা, আপোনাৰ জন্ম হোৱা ঠাই বিভিন্ন বিষয়ে আপুনি ক'ত পঢ়িছিলে অলপ চমুকৈ আমাক কওক, যিটো পাছত আমাৰ। মই প্ৰথমবাৰ পঢ়িছিলোঁ ঢাকাত, ক্লাছ 6ত থাকোঁতে। তাৰপিছত দুখন দেশ হ'ল যদিও পাছপৰ্ট ভিছা নাই,
মই তাত থকা কাৰণতে পাছপৰ্ট ভিছা চিষ্টেমটো হ'ল তেতিয়া মই ওলাই আহিলোঁ আমাৰ বৰমা আচলতে আব্দুল ৱাহাব ৰায় আৰক্ষী বিভাগত কাম কৰিছিল SP অফিচত যোৰহাটত পাছপৰ্টটো সোনকালে হ'ল তাৰপিছত আকৌ এই ভিছাৰ কাৰণে পঠিয়াবলগীয়া হ'ল কলিকতালৈ এই ভিছাখন আহোঁতে মোৰ একাডেমিক ইয়াৰটো শিক্ষা বছৰটো শেষ হৈ গ'ল তেতিয়া মোৰ আবাই ক'লে আৰু এতিয়া দুখন দেশ যাব নালাগে বোলো বদৰপুৰতে পঢ়া বদৰপুৰত পঢ়িলোঁ বদৰপুৰত মোৰ নাম তৈবুৰ ৰহমান বুলি এজন চুপাৰিনটেণ্ডেণ্ট আছিলে ছিনিয়ৰ মাদ্ৰাছাত হাতীমাৰী পীৰ চাহেব আছিলে বাছকান্দি শেখ চাহেবটো আছেই আৰু আব্দুল জলিল চৌধুৰী চাহেব আছিলে চৌধুৰী আব্দুল জলিল আগিবি নহয় চৌধুৰী সেইখন গাঁৱতে খাদীমান গাঁওখনৰ নাম খাদীমান সেইখনতে মোৰ হেৰি হ'ল জাইগিৰ হ'ল ভিতৰৰ সমাজৰ ৰাস্তাটো বৰ বোকা তেওঁলোকে পেক বুলি কয় মই অসুবিধা পোৱাৰ কাৰণে মোৰ নাম তৈবুৰ ৰহমান চাহেবে চুপাৰিনটেণ্ডেণ্টে জাইগিৰটো বন্ধ কৰি দিলে এখন হোটেলৰ পৰা মোৰ খানাটো অনা চকীদাৰ আনি দিব চকীদাৰ আনি দিবা মই মাদ্ৰাছাতে খাম ক'তো যাব নালাগে তেনেকৈ থাকিলোঁ এবছৰ থাকিলোঁ হাতীমালী পীৰ চাহেবৰ পিতেক আছিলে মই নামটো পাহৰিলোঁ তেওঁ আমাক পঢ়াইছিলে তাৰপিছত পিছৰ বছৰ মই দেওবন্দলৈ গ'লোঁ দেওবন্দলৈ 7 বছৰ পঢ়িলোঁ বুখাৰীলৈকে নহৌমিৰৰ পৰা নহৌমিৰ এখন কিতাপৰ নাম নহৌমিৰৰ পৰা বুখাৰীলৈকে 7 বছৰ পঢ়িলোঁ আগৰ মাদানী চাহেব যোন আচল মাদানী হুছেইন আহমদ মাদানী তেখেত জীৱিত আছিলে বুখাৰীৰ পৰা শেখুল হদিছ মানে হদিছৰ হেডি ডিপাৰ্টমেণ্ট আৰু হদিছ পঢ়া মানুহ আছে আৰু মানুহ আছে তেখেত শেখুল হদিছ মানে হেড অফ দি ডিপাৰ্টমেণ্ট মোল্লা আছদ মদনী তেখেতৰ পুতেক হুছেইন আহমদ মদনী পিতেকৰ নাম হৈছে মোল্লা আছদ মদনী আমাৰ লগত পঢ়িছিলে মোল্লা আছদ মদনী চাহেবৰ পিতেক আমাৰ লগত পঢ়িছিলে জীৱিত আছে মই গৈছিলোঁ আজি এমাহমান আগতে মই গৈছিলোঁ তাৰপিছত এইবাৰ মুফতি চাহেব বুলি কয় নগাঁও খয়ল ইছলাম মোৰ সভাপতি তেখেতটো ইণ্টেকাল হৈছে ইণ্টেকাল হ'ল আব্দুল জলিল ৰাগিবি তেওঁ ইণ্টেকাল হ'ল ৰাগিবি চাহেব অলপ ডাঙৰ আছে 2 বছৰমান মই যদি ক্লাছত 2টা কথা কেতিয়াবা নুবুজো মই অন্য কাকো নুসুধো এই ৰাগিবি চাহেবক সুধো ৰাগিবি চাহেবক সুধো আব্দুল জলিল ৰাগিবি তেখেতক লৈ আমি গৌৰৱ কৰোঁ তেওঁ খুব ব্ৰিলিয়াণ্ট আছিলে ন তেওঁক লৈ আমি গৌৰৱ কৰোঁ যে অসমত আব্দুল জলিল ৰাগিবিৰ নিচিনা তালবিল ইলিম আছে তালবিল ইলিম আছে আব্দুল জলিল ৰাগিবিৰ নিচিনা তেওঁ উৰ্দুত কথা ক'বলৈ কওক হিন্দীত ক'বলৈ কওক উৰ্দুত ক'বলৈ কওক অসমীয়াত ক'বলৈ কওক যিকোনো ভাষাতে তেওঁ অহৰহ বক্তৃতা দিব পাৰে আৰবিতো পাৰে আমি তেওঁক লৈ গৌৰৱ কৰিছিলোঁ এই আব্দুল জলিল ৰাগিবি আৰু এই কি নাম মুফতি খয়ল ইছলাম এইবিলাক আমাৰ মৰমৰ শিক্ষক আছিলে শিক্ষক নহয় তালবিলিম আছিলে তাৰপিছত মই 71ত মই অসমলৈ আহিলোঁ ঘৰলৈ আহিলোঁ দাউৰা হাতী দি পেলাই বুখাৰী পঢ়ি পেলাই বহুত নম্বৰ পাইছিলোঁ
বহুত নম্বৰ পাইছিলোঁ। হয় বুখাৰী হওক, তাতাবী হওক, নিচাই হওক, আবু দাউদ হওক, তিৰমিজি শ্বৰীফ হওক, এইবিলাক কিতাপত পৰীক্ষা এদিনীয়া পৰীক্ষাত মই বহুত নম্বৰ পাইছিলোঁ। সেইবাবে আল্লাহৰ অলি আপুনি। ইমান ভাল যিবোৰ হাদিছ, এই হাদিছবিলাকক আপুনি সুখ্যাতিৰে অৰ্জন কৰি আহি আমাৰ শিৱসাগৰৰ দৰে উজনি অসমৰ এই গৰীয়া মুছলমানৰ মাজত আপুনি এটি ভূটা তৰাৰ দৰে, আপোনাক লৈ আমি গৌৰৱ কৰিছোঁ। আপুনি যিদৰে ৰাগিবী চাহক বা আপোনাৰ খাইৰুল ইছলাম চাহাবক লৈ গৌৰৱ কৰে, আমি আমাৰ এই কাজী চাহাব আহমদ কবিৰ চাহাবক লৈ আমি গৌৰৱ কৰোঁ। শিৱসাগৰ জিলাৰ এটি ইছলামৰ ভূটা তৰাৰ দৰে, আৰু জিলিকি থাকক তেখেতৰ কৰ্মৰাজি, তেখেতৰ কামবিলাক আমাৰ আদৰ্শ হওক।